সানডে যে সেইকাৰণে মানে অলপ ওলাই আহিছোঁ এইফালে ঘূৰিবলৈ আৰু সিহঁতে আহিছে আৰু কমেডি ভিডিঅ' বনাই আছে সিহঁতে গাইছ আৰু মই এইফালে আছোঁ অলপ মানে মই অলপ সৰু মৰুকেইটা নৰ্মেল ব্লগ এটা বনাব আহিছোঁ গাইছ চাব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি ক'ব আৰু গাইছ এতিয়া এইবিলাকে দেখক অলপ বাহিৰৰ দৃশ্য পৰিৱেশ গাইছ আজি মানে ইমান কিবা হ'ব যোৱা নাই নৰ্মেলকৈ ভিডিঅ' এটা বনাব গৈ আছোঁ আৰু কেনেকুৱা হয় কমেণ্ট কৰি ক'ব আৰু গাইছ সিহঁতে ইয়াত কমেডি ভিডিঅ' বনাই আছে আৰু গাইছ মোৰ ব্লগ কেইদিন পিছৰ পৰাই আৰু ভাল পাব এইকেইদিন অলপ কামত ব্যস্ত আছোঁ সেইবাবে ইমান ভাল কমেডি ভিডিঅ' বনাব পৰা নাই আৰু একমাহমান পিছত ভাল কমেডি পাব মানে ব্লগ পাব আৰু গাইছ আজি এনেকুৱাই নৰ্মেল ব্লগ এটা হ'ব গাইছ আৰু কেনেকুৱা ক'ব আৰু কমেণ্ট কৰি কেনে আৰু গাইছ এইটো এটা শ্মশান হয় আৰু ইয়াত কোনো ভয় নাই গাইছ চবেই মানুহ আহে আমিও আহি বহি আছোঁ ইয়াত একো ভয় নাই আৰু কি এইবিলাক আপোনালোকে দেখা পায় যদি এইবিলাক ধ্বংস নকৰিব আৰু এইবিলাক মানে চৰাই চিৰিকটি বা সেইবিলাক সিহঁতে এইবিলাকতে বসবাস কৰে আৰু আপোনালোকে এনেকৈ ধ্বংস নকৰিব কণীজনী কৰবাত দেখা পালে আমি দেখা পাইছোঁ গাইছ ইয়াত আৰু এতিয়া ভালকৈ থৈ দিম আৰু গাইছ এইটো দেখা পালে কণীটো এইটো ইয়াৰ কণী আছে এইটো গাইছ কপতি নেকি কপতি নে কি কৈছিলি কপতি নাজানো ভালকৈ এতিয়া ভিডিঅ' চিডিঅ' বনোৱা হৈ আছে গাইছ আৰু এইফালে অলপ ঘূৰি আছোঁ আৰু গাইছ কমেডি ভিডিঅ' বনাই আছে পুৰা আৰু মই এইফালে চাওক গাইছ এতিয়া শ্মশানটো ইয়াত মানুহে কয় ভূত ওলাই বোলে ইয়াত ভূত নহয় এইবোৰ মানুহৰ মানে মানুহৰ মনৰ ভয় এইবিলাক মনত ভূত ওলাই এইবিলাকে সিহঁতৰ চাওক গাইছ একো নাই একো ভয় কৰিবলগীয়া নাই আমি আছোঁ ইয়াত আৰু আমি কমেডি ভিডিঅ' বনাই আছোঁ বনাই আছে এতিয়া আৰু গাইছ চাওক আমি ইয়াতে আছোঁ একো ভূত চুত নাই এইবিলাক ভয় নাই গাইছ ভয় কি ভূত একো বস্তু নহয় গাইছ ভূত এটা আত্মাৰ ভয় আৰু এইটো আপোনাৰ আত্মাত এইটো আপুনি মনৰ ভয়ত মন খাব ভয় এইটোৱে ইয়াৰ কোনো ভূতৰ ভয় নাই গাইছ ইয়াত আৰু মানুহে কয় শ্মশানত ভূত এইবিলাক ভূত নহয় গাইছ तो भाई तू क्या बना रहा है कॉमेडी वीडियो क्या बनाओ जल्दी बनाओ बोले ओ भाई कुछ बोलेगा क्या बोलो भाई बोलो পকা পকৰি বন্ধি তুমি হবানে মোৰ সৰস্বতী পূজাৰ লগৰী আৰু গাইছ এতিয়া সিহঁতে আহি গ'ল এই গাইছ আৰু কমেডি ভিডিঅ' বনাই আছে সিহঁতে আৰু মই অলপ বনাই আছোঁ কেইটামান আৰু মোৰ ইনষ্টাগ্ৰামত ফেচবুকত চাব কমেডি ভিডিঅ' আৰু ইউটিউবতো কেইটামান আপলোড দিম দেখা পাব আপোনালোকে আৰু ইহঁতে পুৰা কমেডি ভিডিঅ' বনাইছে গাইছ চাওক ই পুৰা চুট কুট পিন্ধি আহিছে কি মজাকৈ আহিছে গাইছ ই মানে বনাবই আজি আজি কমেডি ভিডিঅ' বনাবি ন গাইছ কমেডি ভিডিঅ' বনাব তই বনাবি নে নাই বনাব তই বনাই আছে ভিডিঅ' বনাই আছে গাইছ বনাই আছে পুৰা আৰু গাইছ আজি ভিডিঅ'টো মানে নৰ্মেল হ'ব গৈ আছে একদম নৰ্মেলে গৈ আছে গাইছ কাৰণ ইয়াত একো দেখুৱাব জেগা বস্তু মানে নাই এনেই নৰ্মেল ভিডিঅ' এটা বনাইছোঁ মানে কি কৰিম বহুত দিন হ'ল ব্লগ এৰা নাই এনে শ্বৰ্ট ভিডিঅ' এৰি আছোঁ আপলোড দি আছোঁ মানে লং ভিডিঅ' আপলোড দিয়া নাই যে সেইবাবে মানে আৰু গাইছ এইটো মানে খেতি পথাৰ আৰু এইফালে এখন শ্মশান আছে অলপ ইমান ডাঙৰ নহয় অলপ সৰুকৈ এনেই একো নাই দিনত এইবিলাক গাইছ এইবিলাক শ্মশানত ভয় কৰি একো লাভ নাই গাইছ এইবিলাক ভূত নাই এইবিলাক মানুহৰ মনৰ মানে আত্মাৰ ভয় এইটো মানুহ ভয় খালে এইটো ভূত কিন্তু ভয় নাখালে ভূত নাই গাইছ মই অকলে আহিছোঁ লগৰবোৰে তাতে আছে কিন্তু মই ইয়াত অকলে আহিছোঁ একো ভয় নাই এইবিলাক শ্মশান হয় আৰু এইবিলাকৰ ভয় নাই গাইছ একো এইবিলাক ভয় মানে কি ক'ব এইবিলাক আত্মাৰ ভয় মানে মানুহে যদি নিজে ভয় খায় সেইটোৱে ভূত কিন্তু এনে ৰিয়েল ভূত কেতিয়াবা দেখিছে জানো কমেণ্ট কৰি ক'বচোন গাইছ কোনে ৰিয়েল ভূত দেখিছে ক'বচোন মই কিন্তু দেখা নাই আজিলৈকে ভূত আৰু ভূত আছে বুলি গমো নাপাওঁ মই এইটো মানে মানুহৰ এটা মনৰ ভয় আৰু গাইছ এইটো আহুধান লগাইছে নেকি এইবিলাক আৰু এইটো সৰু মৰুকৈ এখন কেনেল আছে এইফালে আৰু এইটোৱে আমাৰ ঘৰৰ মানে পিছৰ দৃশ্যৰ পৰিৱেশটো ভালে আছে অলপ আৰু বাৰিষাতে অলপ ভাল লাগে সেউজীয়া হৈ থাকে এতিয়াতো পূৰা একদম ঘাঁহ বন নাই আৰু বগাই থাকে পথাৰ পূৰা নৰাৰ লগত আৰু মই এইফালে অলপ আহি গ'লোঁ চাবলৈ আৰু সিহঁতে ইয়াত গাইছ লগৰবোৰে ইয়াত কিবা বনাই আছে কমেডি ভিডিঅ' আৰু এইফালে কেমেৰাটো অলপ ভাল নাই কাৰণ ৰ'দৰ পোহৰটো পৰিছে যে কেমেৰাত
সেইবাবে এইফালে পূৰা মজাকৈ হয়, এইফালে কেমেৰাটো উল্টা হয় গাইছ। আৰু আজি ব্লগটো ইমানে এনেকৈ মানে আৰু অলপ দেখুৱাম গাইছ, চাই থাক। আৰু এইবিলাক কি সেইবিলাক গাইছ সৰু সৰু চৰাই। মই মানে আজিকালি মোৰ লং ভিডিঅ'ত মানে ইমান ভিউ নাহে, কিয় মানে গম পোৱা নাই। আৰু আপোনালোকে চাই নাই গম নাপাওঁ, কিন্তু গাইছ অলপ হ'লেও চাব, ভিডিঅ'টো চাব, অলপ হ'লেও চাব গাইছ। তেনেকুৱা ভিডিঅ'বোৰ মানে নতুন নতুন, আৰু কোনে কোনে ছাবস্ক্ৰাইব কৰা নাই কৰি থ'ব গাইছ। অলপ মানে ছাপোৰ্ট কৰিব, আৰু কি এনে ছাপোৰ্ট কৰি দিব, এটা ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ' আপলোড দিলে অলপ চাব, ভিউ আহিব। আৰু এনেকুৱাই গাইছ সেইদিকে যাম। আৰু গাইছ এতিয়া মানে অলপ ইয়াত ভিডিঅ' চিডিঅ' বনাই আহি গ'ল, কমেডি ভিডিঅ'। আৰু ইয়াৰ ইউটিউবত পাব কমেডি ভিডিঅ'বোৰ, এই কমেডি ভিডিঅ'বোৰ এৰিব, তাৰ আইডিত পাব, কিবা ইউটিউব চেনেলত পাব, সি আপলোড দিব ভিডিঅ' কেইটামান আছে। আৰু মই বনাইছোঁ মানে কেইটামান, এতিয়া মই আপলোড নিদিওঁ নেকি, দিলেও ইনষ্টাগ্ৰাম ফেচবুকত দিম, চাব আপোনালোকে। কমেণ্ট কৰিবা আৰু গাইছ তোৰ ভিডিঅ'বোৰ চাব ভাল লাগে নাই কমেণ্ট কৰি দিব গাইছ। আৰু গাইছ কোনে ক'ৰ পৰা চাই আছে কমেণ্ট কৰি ক'ব, কাৰ জেগা ক'ত, প্লেচবিলাকৰ নাম ক'ব, কোনে কোনটো জেগাৰ পৰা চাই আছে। আৰু ইয়াৰ ইউটিউব চেনেল আছে, চাব, আৰু ডেছক্ৰিপশ্যনত লিংকটো দি দিম নাই, দিব লাগে নে নাই? দিব লাগে, দি দিম। আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু গাইছ ভিডিঅ'টো এনেকুৱাই নৰ্মেল, একদম ভিডিঅ'টো একদম পূৰা নৰ্মেল। আৰু গাইছ অলপ চলপ ধামাকা হৈছে, ফানি হৈছে। আৰু মাজে মাজে অলপ ভাবি আছে এটা কাম কৰিম বুলি, কেইদিন পিছতে ভাল ব্লগ পাব, মজা। এতিয়া মানে অলপ কাম চাম লাগি আছোঁ, সেইবাবে টাইম পোৱা নাই। এনেই আজি অলপ ঘূৰিব আহিছোঁ এই জেগাটোত, এনেই মানে প্লেচটো চাওক গাইছ, ঘৰৰ পিছফালৰ প্লেচ হয় পৰিৱেশ। আৰু চানডে আজি সেইকাৰণে ৰেষ্ট, মানে কলেজ চলেজ বন্ধ, কামো নাই, সেইবাবে। গাইছ বাই বাই, এতিয়া বাই এতিয়া মই গৈ আছোঁ গাইছ ঘৰত, অলপে আছে আৰু ঘৰ। বাই এই ঘৰত গৈ আছোঁ গাইছ। আৰু ৰাস্তাটো বনাই আছে এইফালে আমাৰ। আৰু গাইছ এতিয়া দোকানত অলপ বজাৰত গৈ আছোঁ, দোকানত। আৰু কি ভাত চাত খাই গ'লোঁ এতিয়া, আৰু ধুনীয়া ইয়াৰ পৰা ব্লগটো বনাইছিলোঁ গাইছ। আৰু এতিয়া গৈ আছোঁ, আৰু এইটোৱে আমাৰ ঘৰৰ পিছফালে আমাৰ ঘৰৰ মানে তামোল বাগানটো। বল খেলিব গৈ আছোঁ ফিল্ডত, আৰু এই জোতা চোতা লৈ লৈছোঁ গাইছ। এই লগৰবোৰ আগত গৈ আছে, আৰু দেখুৱাম ফুটবল খেলোৱা। আৰু এতিয়া কেনেকুৱা চাই লওক গাইছ, ফিল্ডত আহি পাই গ'লোঁ এতিয়া। আৰু এতিয়া বল খেলিম, আৰু খেলি আছোঁ এনিতে বল এইফালে মাৰিবহি, আৰু এইফালে আছে এইটো এটা বহি আছে। আৰু এতিয়া খেলিম আমি, প্ৰেক্টিচ কৰিম, মানে খেল নহয়, প্ৰেক্টিচ হৈ আছে এইকেইদিন আমাৰ। প্ৰেক্টিচ কৰিব আহিছে, প্ৰেক্টিচ কৰি আছোঁ, আহিছে প্ৰেক্টিচ কৰিব আহিছে। দে বল মাৰিবি। लोग कहां से आते हैं? আজি ভিডিঅ' ইমানে আছিল, এতিয়া বল খেলি আহি গ'লোঁ ফিল্ডৰ পৰা। আৰু আজিৰ ভিডিঅ'টো মানে আছিল, আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব। আৰু ভিডিঅ'টো কৈছিলোঁ কি নৰ্মেল হ'ব, কিন্তু বহুত সময় হৈ গ'ল, বহুত 9 মিনিটমান টাইম হৈ যাব নেকি। আৰু ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰি ক'ব, আৰু লাইক কমেণ্ট কৰিব। আৰু নতুনকৈ চাই আছোঁ যদি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল, আৰু নেক্সট ভিডিঅ' দেখাব এতিয়া, বাই বাই।